বন্ধুসকল মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ আগবঢ়াম আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ একাদশ অধ্যায়। চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটিও দবাব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ শুনিব বুলি আশা কৰিলোঁ। আজি মই এইটো দেখি আচৰিত হওঁ যে কিদৰে নিজৰ মা দেউতাকক অৱহেলা দুৰ্ব্যৱহাৰ কৰিব ধৰিছে। সন্তানক জন্ম দি তেওঁলোকৰ সকলো আৱশ্যকতা পূৰা কৰি পঢ়াই লিখাই যিয়ে ডাঙৰ দীঘল কৰিলে, সেই মা দেউতাকৰ লগত এনে অসৎ ব্যৱহাৰ কৰা সকলো লোকক মই এইটো ক'ব বিচাৰোঁ, আমি এইটো পাহৰিব নালাগে যে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি আমাৰ সৰু সৰু আৱশ্যকতাৰ বাবে কান্দি কান্দি আমাৰ মাক কষ্ট দিছিলোঁ, কিন্তু আমাৰ মায়ে কষ্ট অনুভৱ নকৰি তাৰ পৰিৱৰ্তে আমাৰ সকলো আৱশ্যকতাক পূৰা কৰিছিল। আজি যেতিয়া আমি ডাঙৰ হৈ গৈছোঁ তেতিয়াও আমি আমাৰ মাক কষ্ট দিবলৈ এৰি দিয়া নাই আৰু তেওঁক অশেষ দুখ দি তেওঁক ভাবুক কৰি দিছোঁ। আমি ভাবিব লাগে যে আমি কেনেকুৱা পুত্ৰ হয়। আমি যেতিয়া সংসাৰত প্ৰথমবাৰ মা দেউতাকে প্ৰথম লগ দিছে আৰু আমাৰ ওচৰত আমাৰ লগত আছে, আমাৰ প্ৰত্যেক আৱশ্যকতাক মা দেউতাই পূৰা কৰিছে। আজি আমাৰো এইটো দায়িত্ব হয় যে আমিও তেওঁলোকৰ দুখ আৰু কষ্টক বুজি তেওঁলোকক লগ দিব লাগে আৰু যেতিয়াই আমাৰ মা দেউতাই অন্তিম উশাহ ল'ব তেতিয়া আমিও তেওঁলোকৰ ওচৰত থাকিব লাগে। মা দেউতাৰ সেৱাতকৈ ডাঙৰ কোনো মহাযজ্ঞৰ প্ৰতিফলো নাথাকে। যিয়ে যেনেকুৱা ৰোপণ কৰে তেওঁ এইখন সংসাৰত তাৰ ফচল কাটে। উদাহৰণৰ বাবে আপোনাৰ কলনী চুবুৰীয়া আদিত চাওক, নিশ্চিত ৰূপেৰে এনে লোক আপুনি দেখা পাব যিয়ে নিজৰ মাক দেউতাকক দুখ দিয়ে আৰু তেওঁলোকৰ সন্তানো তেওঁলোকক দুখ দি আছে। ধন্যবাদ থাকিল আজি আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ একাদশ অধ্যায়টো আপোনালোকৰ শেষলৈকে শুনাৰ বাবে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।